সমষ্টিৰ অন্তৰ্গত এই ডিমাকুছিত আমাৰ বাইগনবাৰী বুলি কওঁ ইয়াত আমি শ্মশানকালী পূজা অৰ্চনা কৰা হৈছে আমাৰ হৰিদ্বাৰৰ পৰা বাবাজী আহিছে তেওঁৰ তত্ত্বাৱধানত শ্মশানকালী আমি ভালকৈ পূজা অৰ্চনা ইয়াত কৰা হ'ল আৰু ইয়াত আমি 18খন ত্ৰিশূল আমি ইয়াত পূজা কৰা হৈছে সেইটো উদ্দেশ্যটো হ'ল কি আমি আমাৰ ভেৰগাঁও সমষ্টিত আমি আমাৰ শ্মশান ঘাট আমি বনাবলৈ গৈ আছোঁ বিভিন্ন জেগাত আৰু সেইটোৰ কাৰণে আমি আজি এটা ঠাইতে এই পূজা অৰ্চনা কৰি লোৱা হৈছে যাতে মা কালী আমাক আশীৰ্বাদ দিয়ে আৰু যিসকল স্বৰ্গগামী হ'ল তেখেতসকলক আমি স্বৰ্গ লাগি যাৱাত যাতে আমি সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি সেই পূজাটো দিয়া হৈছে আৰু কম দিনৰ ভিতৰত 18খন শ্মশান ঘাট আমাৰ ভেৰগাঁও সমষ্টিত বিভিন্ন জায়গাত আমি নিৰ্মাণ কৰিবলৈ লৈছোঁ আৰু সেইটো যাতে ভালে ভালে সম্পন্ন হওক তাকে কামনা কৰি পেলাই আমি পূজা অৰ্চনা দিয়া হৈছিলে